নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, মোৰো ভালেই। আজি ভিডিঅ'টো একদম বাগানৰ পৰা আৰম্ভ কৰি দিছোঁ। মানে পেহী আৰু খুৰীৰ লগত গৈ আছোঁ বাগান ঢেকীয়া আনিবলৈ, আৰু এইফালে পূৰা তামোল চুবাই গৈ আছোঁ। মই বহুত বছৰৰ পিছত বাগান আহিছোঁ, মানে বিয়া হোৱাৰ পিছৰ পৰা এবাৰ নে দুবাৰহে মই বাগান আহিছোঁ খুৰীহঁতৰ লগত। সেইটো কাৰণে এতিয়া বহুত বছৰৰ মূৰত বাগান আহিছোঁ। এইফালে আমাৰ পিছফালে থকা ডাঙৰ বাগান, এইবোৰ গোটেই হাতী থাকে, মানে হাতী যেতিয়া ওলাই হাতী সোমাই থাকে। আৰু সেইটো কাৰণে আৰু এতিয়া আহিছোঁ ঢেকীয়া আৰু কচু নিবলৈ। আপোনালোকক দেখাম বাৰু। এইফালে আহি আছোঁ আমি, আপোনালোকক দেখাম আৰু। এইফালে চাৰিওফালে বাগানেই আৰু আপোনালোক সকলোৱে ভিডিঅ'টো একদম শেষলৈকে চাব আৰু চাই কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো কেনেকুৱা পালে, আৰু প্ৰথমবাৰৰ বাবে যদি কোনোবাই চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব, যাতে মই দিয়া ভিডিঅ' নটিফিকেশ্যন পাই থাকে। তেনেহ'লে ভিডিঅ'টো চাই থাকক। পঢ়িব এইফালে পূৰা মানে কচু আৰু ঢেকীয়াই ভৰ্তি। ঢেকীয়া কোনডাল ছিঙো কোনডাল নিচিঙো নিচিনা লাগিছে, মানে ইমানেই ঢেকীয়া ওলাই আছে মানে নলাত। আৰু কচু, আৰু ইফালে মই এইফালে ঢেকীয়া কচু হাতত লৈ আছোঁ আৰু অলপ অলপকৈ ছিঙি আছোঁ, আৰু ড্ৰাইভাৰৰ মোবাইলটো লৈ আছোঁ হাতত। এয়া আৰু সেইফালে খুৰীয়ে কাটি আছে মানে কচু থুৰি, মানে কচু থুৰি আৰু ডাল কচু। আৰু সেইফালে পেহীও কাটি আছে। আৰু এইফালে আপোনালোকক দেখাই দিছোঁ ৰাস্তাটো। এইফালে আমি আহি আছোঁ নলাটো দি, সেই অকণমান আগলৈ গৈ উঠিমগৈ। আৰু এজোপা চাম কঁঠাল, মানে সৰু সৰু যে গুটিটো কঁঠালটো যে কমলা নিচিনা লাগে খাবলৈ, সৰু সৰু গুটিটো বাদামৰ নিচিনা লাগে, সেইজাত কঁঠাল। সেইজাত বহুত বছৰ হ'ল খোৱাই নাই আমি। বিয়া হোৱাৰ পিছত আচলতে খাবলৈ পোৱাই নাই, আৰু আগতে মই জীয়ৰীতে খোৱা। আৰু এইফালে উঠি দিলোঁ, এতিয়া ঘৰলৈ বুলি যাওঁ। হৈ গ'ল, এমুনা ছিঙি ল'লোঁ। আৰু এইফালে দেখিছেনে, এয়া বেত গুটি খালোঁ, কিন্তু ভিডিঅ' বনাবলৈ পাহৰিলোঁ। সেয়াই আৰু এইফালে চলি আছে ৰাস্তাৰ কাম। মানে এই ৰাস্তাটো বনোৱা আমাৰ প্ৰায় 15-20 বছৰ হৈ গ'ল, বেছি হ'লেও কম নহয়। তাকে অলপমান ৰাস্তাটো বেয়া হৈ গ'ল। তাকে আগৰ ৰাস্তাটো খান্দি পিনে মানে নতুনকৈ আকৌ পকা বনাই আছে। ৰাস্তাটো পকা বনাব, সেইটো কাৰণে JCB এইফালে কাম লাগি আছে। সেয়াই আৰু কি কালাৰ, য়েল্লো, পিংক, ৰেড, এইটো পাৰ্পল, এইটো ব্লু, আৰু এইটো ফিচকাৰী। এয়া থেংক ইউ কোনে দিছিলে? নিশা। এইফালে দোকানৰ ভিতৰত মেগী বনাই আনি লৈছোঁ, আৰু এইফালে মেগীটো পেকেট বনাই আনিলোঁ, মেগী জুতি লৈ। এইফালে ৰাস্তাত কাম হৈ আছে, পকা ৰাস্তা বনাই আছে আকৌ আমাৰ। আগৰ ৰাস্তাটো খান্দি দিলে, অথনি আপোনালোকক দেখাইছিলোঁৱেই। আগৰ ৰাস্তাটো খান্দি এতিয়া আকৌ নতুনকৈ বনাইছে। এইফালে কাম লাগি আছে। আৰু এইফালে ৰুলা এইখন এখন, আৰু সেইফালে এখন হালধীয়া এখন আছে ৰুলা। এনেকৈ আৰু কাম চলি আছে। আৰু এইটো বিয়াঘৰ, এইটো বিয়াঘৰ, মাৰ দেউতা খুৰাকৰ ল'ৰাৰ বিয়া। সেইফালে আচলতে আমি পেহী ঘৰলৈ আহিছিলোঁ, পেহী ঘৰৰ পৰা ঘৰলৈ ঘূৰি গৈ আছিলোঁ। ঘৰলৈ গৈছিলোঁ মানে সৰু খুৰীৰ লগত। তাৰপৰা এইফালে দেখিলেনে দ'দৌক ৰাস্তাত লগ পালোঁ। দ'দৌৰ মুখখন একদম গোটেই ল'ৰাখনে বোকা সানি, এয়া মুখৰ অৱস্থা বোকা সানি। ফুলিছে বসন্তত। এইফালে বজাৰ কৰিলোঁ। এইফালে এইখিনি বস্তু, এইখিনি মই এযোৰ চেণ্ডেল ল'লোঁ, আৰু এইখিনি গোটেই বজাৰ। এইফালে টাউনত আছোঁ, মা দেউতাৰ লগত টাউনলৈ আহিছিলোঁ। তাকে বজাৰখিনি কৰি হ'ল, আৰু এতিয়া ঘৰলৈ যাম। গাড়ীত বহি আছোঁ, মা দেউতা গৈছে। মাৰ নাৰিকল আৰু কিবা ল'ব আছে, গৈছে মানে। সেয়াই আৰু বিয়া বজাৰ কৰি আছোঁ। মানে আচলতে আপোনাক কোৱাই নাই, মই বিয়াৰ কাৰণে আহিছোঁ।
মানে কি ভাইটি বিয়াখনতো হৈ গ'ল, এতিয়া ছেকেণ্ড আৰু এখন বিয়া আছে আমাৰ ঘৰৰে পৰিয়ালৰ। বিয়াৰ কাৰণে আহিলোঁ, বিয়া গিফ্টটো ল'লোঁ আজি। তাৰপৰা মোৰ নিজেও বজাৰ অলপমান কৰিব আছিলে, কৰি ল'লোঁ। এতিয়া সেই আৰু ভিডিঅ'টো চাই থাকক, দেখাই থাকিম যিমানখিনি পাৰোঁ। এইফালে আমাক কালাৰ খেলি ল'ৰা অৱস্থা।